Hello everyone, welcome to my home kitchen. More home kitchen লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোকৰ সকলোৰে ভাল আৰু আপোনালোকৰ দুৱাত ময়ো ভালে আছো। মই আজি আপোনালোকৰ লগত শেয়াৰ কৰিম মটন বিৰিয়ানী। তো আহক চাই ল'ব মই কেনেকৈ বনালো মটন বিৰিয়ানী। মটন বিৰিয়ানী বনাবৰ কাৰণে লৈছোঁ মই মটন আৰু চাউলখিনি মই আধা ঘণ্টা আগতে ধুই উঠাই ৰাখিছোঁ। ইয়াত মই কিচমিচ আৰু খেজুৰ কাটি দিছোঁ, অপচনেল হয়, আপোনালোকে নিদিব পাৰে। পিঁয়াজ কাটি লৈছোঁ 4টা মিডিয়াম চাইজৰ আৰু আদা নহৰু আৰু জিৰা একেলগে পেষ্ট বনাই লৈছোঁ। আৰু ইফালে গোটা গৰম মছলা আৰু গুড়ি মছলাৰ ভিতৰত লৈছোঁ মই নিমখ, হালধি গুড়ি, জলকীয়া গুড়ি আৰু ধনিয়া গুড়ি। যিহেতু মই জিৰা তাতে পেষ্ট বনাই ল'লোঁ আৰু যিহেতু মই বিৰিয়ানীটো কুকাৰত বনাম তো কুকাৰ উঠাই দিলোঁ। ইয়াত তেল দিছোঁ, ইয়াত মই পিঁয়াজ আৰু গোটা গৰম মছলাখিনি দি ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ফ্ৰাই হোৱাৰ পিছত অকণমান ৰঙা হোৱাত মই ইয়াত মাংসখিনি দিছোঁ। ইয়াত এতিয়ালৈকে একো নিমখ, হালধি গুড়ি একো নিদিয়াকৈ আগত মাংসখিনি মই ফ্ৰাই কৰি ল'ম। কেইটামান ঘৰত মটৰ আছিলে তো ইয়াত দি দিছোঁ। এতিয়া মই গুড়ি মছলাখিনি ইয়াত দি দিম। গুড়ি মছলাখিনি দি আকৌ মই 10 মিনিটমান ফ্ৰাই কৰিছোঁ। তাৰপিছতহে মই ইয়াত আদা নহৰু পেষ্টটো দি দিছোঁ। আদা নহৰু পেষ্ট দিয়াৰ পিছত মই মাংসখিনি আকৌ 5 মিনিটমান ফ্ৰাই কৰি ল'লোঁ। 5ৰ পৰা 7 মিনিটে ফ্ৰাই কৰিছোঁ, কাৰণ মটনৰ এটা স্মেল থাকে তো বেছিকৈ ফ্ৰাই কৰিব লাগে। সেইকাৰণে মাংসখিনি একেবাৰে ৰঙা কৰি ফ্ৰাই কৰিলোঁ। এতিয়া মই পানী দিছোঁ আৰু কুকাৰৰ ঢাকনটো লগাই দি 4-5টা চিটি লগাই ল'ম মাংসখিনি সিজিবৰ কাৰণে। আমাৰ মাংস সিজি গৈছে। এতিয়া মই ইয়াত চাউলখিনি দি দিম। তাৰপিছত চাউলখিনি দি আকৌ মই ফ্ৰাই কৰি ল'ম। তাৰপিছতহে চাউল সিজিবৰ কাৰণে পানী দি দিম। মাংসৰ লগত ধুনীয়াকৈ চাউলখিনি ফ্ৰাই কৰি ল'লোঁ। এতিয়া মই সিজিবৰ কাৰণে পানী দিছোঁ। পানী বেছি দিব নালাগে, কাৰণ মাংসটো আগতে সিজিয়ে গৈছে। এয়া চাওক, আমাৰ বিৰিয়ানী হৈ গ'ল। একেবাৰে মই হোৱাৰ পিছতহে দেখুৱাইছোঁ। চাউলখিনি দিয়াৰ পিছত মই 2টাহে চিটি মাৰিছোঁ। এয়া চাওক, আমাৰ মটন বিৰিয়ানী ৰেডি। একেবাৰে ঘৰুৱা ষ্টাইলত বনাইছোঁ, একেবাৰে চিম্পুলকৈ বনাইছোঁ। তো ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যোনে যোনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব।